হাই গাইজ গুড ইভিনিং আৰু ৰুমৰ হালাত দেখিব পাৰিছে কেনেকুৱা অৱস্থা হৈ আছে ইয়াতে মেকআপ বক্স পৰি আছে কালি এটা কিবা ক্লাছ কৰিব গৈছিলোঁ আৰু ইফালে আপোনালোকক দেখুওৱা এইটো ৰুমৰ সেই একে গতি হৈছে ভাত খোৱা টেবুল ইফালে মানে ভাতৰ থালি এই অৱস্থা মানে ভাত খাই কেতিয়াবাতে গৈছে আৰু বাচন পত্ৰবোৰ ধোৱা হোৱা নাই একচুৱেলি মোৰ গাটো ইমান ভাল নাই আৰু কাম কৰি দিয়া মানুহ নাই নিজেই কৰিব লাগিব আৰু এতিয়া আপোনালোকে যিটো ৰুমটো দেখিছে মই আপোনালোকক দেখুৱাই থাকিম ইয়াৰে পিছৰ হালাত চাই থাকক ভিডিঅ'টো ইয়াত দেখিব পাৰিছে এক বাল্টিং কাপোৰ আছে এইটো ৱাশ্বিং মেচিনত দি দিওঁ আৰু এইটো লিকুইড চাৰ্ফ হয় আৰু এতিয়া মই এইখিনি ৱাশ্বিং মেচিনত দি দিওঁ এইটো ৰুমৰো হালাত একে এইটো অৱস্থা নাইকিয়া হৈ আছে এইটো চাফ চিকুণ কৰিব লাগিব আৰু এতিয়া ভাবিছোঁ মেচিনত কাপোৰবোৰ দি দিওঁ এক ছেকেণ্ড মোৰ যিহেতু ইয়াতে প্লাগটো দূৰত আছে আৰু মই ইয়াৰ পৰা বেলেগ এটা প্লাগত দি দিব লাগিব কাপোৰটো আৰু এতিয়া মই ৱাশ্বিং মেচিনত কাপোৰবোৰ দি দিওঁ কাপোৰ বহুতেই আছে ধুব লগা মছৰ বহুত আছে দেই কাপোৰখিনি দি লওঁ আৰু এইটো কাৰেণ্ট পাইছে আৰু এইটো অট'মেটিক যিটো মই কাপোৰখিনি দি ৰেডি কৰি দিওঁ এই গাইজ গুড আফটাৰনুন আৰু আজি নেক্সট ডে কাৰণ কালি মই ভিডিঅ' বনোৱা নহ'ল কালি এটা পাৰ্টি কৰিব গ'লোঁ আৰু পাৰ্টি কৰি আহি পালোঁ 4:30 গোটেই তিতি আহিছোঁ বৰষুণত গা পা ধুৱাইছে আৰু অলমষ্ট আমি উঠিছিলোঁ 12টামান বজাত ৰুটি আৰু ব্ৰেকফাষ্ট কৰিলোঁ ৰুটি ভাজি এতিয়া ভাবিছোঁ ভাত বনাম আৰু কি বনাম আপোনালোকক দেখুৱাই থাকিম দেখুৱাই আছোঁ আৰু এই মকটেলটো চিনি পাই নহয় এই তেখেতে বনাইছোঁ যে বাঁহৰ গাজৰ আচাৰ বনাম আৰু এয়া বাঁহগাজ এইবোৰ ৰুকি দিয়া হৈ গ'ল আৰু ইফালে বনাই আছোঁ এইটো দাইল আলু ইয়াতে আলু দিয়া আছে বাঁহৰ গাজ কঁঠালৰ গুটি আৰু এইখিনি মানে সাৰ দি কেনে বইল কৰিম মই বনাম আজি বাঁহৰ গাজেৰে ইয়াতে কাটি লোৱা আছে বিলাহী ভোট জলকীয়া আৰু পিঁয়াজ এটা পিঁয়াজ মাছৰ গুড়া বনাম আৰু ইফালে মাছ দেখিছে আৰু বাঁহৰ গাজেৰে মই মাছৰ বইল কৰিম কেনেকৈ কৰোঁ আপোনালোকক দেখুৱাই গৰম হৈছে এতিয়া গৰম হৈছে অকণমান অইল দিম বেছি নিদিওঁ জাষ্ট অলপমান এতিয়া মই ফিছকেইটা দি দিম উল্টাই দিছোঁ মাছকেইটা অকণমান ভাজা লাগিব দিছোঁ এতিয়া মই দিম ইয়াতে কাটি লোৱা পিঁয়াজ আৰু বিলাহী ইয়াতে ভোট জলকীয়া দিম কিন্তু হাতেৰে নালাৰোঁ কাৰণ ডাকি দিয়ে এয়া দেখিছে আদা আৰু নহৰু এয়া খুন্দি থোৱা খৰিচা আছে ইয়াতে মই খৰিচা গুড়া দিম এয়া খৰিচা দিছোঁ এতিয়া অলপ গেছটো বঢ়াই দিছোঁ ইয়াতে মই দিম এতিয়া হালধি অকণমান নিমখ মই এইখন ঢাকন মাৰি থ'ম মাছটো বইল হ'ব দিম আৰু ইয়াতে খৰিচা দিয়া হৈ গ'ল এতিয়া মই এইটো ঢাকন মাৰি দিম মন্দিৰত চাকি দিছে এইটো উতলি আহিছে অকণমান আদাৰ পাত হোৱা নাই এই দুই এটা হৈছে আৰু ফুলটা পাত হৈছে আৰু অকণমান নেমু দিম নেমু অকণমান চেপি দিলে ভাল লাগিব খাই এতিয়া মোৰ হৈ গ'ল বইল ফিছ এতিয়া মই এইটো নমাই দিম এতিয়া বইল ফিছটো হৈ গ'ল মই এইটো নমাই দিম মাছ গুড়া কৰিছোঁ পিঁয়াজৰ সৈতে এয়া আজি আমাৰ ঘৰুৱা সাজ একদম মানে টোটেলি
ঘৰুৱা সাজত বনোৱা হৈছে। এয়া দেখিছে বাঁহৰ গাজৰে মাছ, ইফালে মাছ ভাজি, ইফালে মাটিমাহৰ দালি, আলু পিটিকা, বেঙেনা ধুনীয়াকৈ বনাইছে। আৰু এখন তলত হালধি পাতত ভাতটো ৰখা হৈছে। হালধি পাতত ভাত খাব লাগে। এই দেখিছে ধুনীয়া। এতিয়া আমি আমাৰ খানা অলৰেডি খোৱা আৰম্ভ কৰিছোঁ, মোটামুটি শেষেই হৈছে। আৰু খাই কেনেকুৱা পালে তুমি ক'বা নেকি? আজি আমি এটা মানে গাঁৱলীয়া পৰিৱেশত বস্তু এটা বনালোঁ। আৰু ঘৰৰ পৰা বাঁহৰ গাজ আনিছিলোঁ, বাঁহৰ গাজেৰে মাছ বনাইছে। তাৰপাছত আপোনাৰ মাটিমাহৰ দালি, কলাখাৰ দি, গাঁৱৰ পৰাই কলাখাৰ আনিছিলোঁ। তাৰপিছত আমি ভাতটো কাঁহৰ কাঁহীত লৈ আমি হালধি পাতৰ ওপৰত ভাতটো দিয়া গৈছে। আৰু হালধি পাতত যেতিয়া ভাতটো দিয়া যায় তাৰ পৰা এটা গুণ ওলায়, আৰু সেই গুণটো আমাৰ শৰীৰৰ কাৰণে খুবেই ভাল। আৰু সেইকাৰণে আমি আজি এনেকৈ খাই আছোঁ। আৰু আপোনালোকে আমাৰ চেনেলটো চাই থাকক, সকলোৱে লাইক কৰক, শ্বেয়াৰ কৰক, লগতে ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানেই, ভিডিঅ'টো চাই থাকক।